কৃষ্ণ দ্বাদশ স্কন্ধ ধৰণী গীতা পদ হুকনি গদতিয়াবে শুনি উনি পতি অহস্মমি ৰাজা হব যিমত দুৰ্মতি ধন জন গৰ্বতন মানে পিতা মাতা কহুৱাবে নিপতিহু নিউ ভূমি গীতা মহামদ গৰ্বে ৰাজা হবে অন্ধৱাতি পৃথিৱী কজিনি বেজ তন দিনে ৰাতি তাহাৰ চেষ্টা ক দেখি ভূমি কৰে হাস আমাক জিনন্তে হৈব আপুনি বিনাশ ধন জন বিভৱতী লেকে কৰোই চন্ন আপোনাক নজনায় জীৱন মৰণ নেদেখে দুৰ্মতি মৃত্যু ফুৰে আগে আগে মাৰিবে ক ধৰি হৰি নকজে নবাঘে হেন হম দেহ হুৱে ক্ষণেকে বিনাশ ইহাতে কৰিবে লোকে সুদৃঢ় বিশ্বাস মোক জিনৈ হৰিৰহু খকোৱা খায় ব্যৰ্থ হুৱে আশা আপুনিও নাখ যায় ৰাত্ৰি দিনে চিন্তে ৰাজা হ'ব দুৰাখয় কেন মতে সমস্তে পৃথিৱী মোৰ হয় বিষয়লম্পত ভৈলে নপাৱে ৰাজ্যক প্ৰথমে জিনিবে চই ইন্দ্ৰিয় বৰ্গক ৰাজমন্ত্ৰী হ'ব কক ৰিবে বেশ্য পাছে অনুভৱ হেবক মাত্য যত আছে গজবাজি প্ৰজাবক্ষ কৰি লক্ষ্য লক্ষ্য জিনিবে পাছত যত আছয় বিপক্ষ মুতে খাটিবে গজত নিপতি মহন্তে পাইবু পৃথিৱী কহবে সাগৰ পৰ্যন্তে হেন আশা পাশে বদ্ধ কৰিলে হৃদয় কাছতনে দেখয়ন টকুৰা ৰাজা ছয়
চিন্তিলে ক মাত্ৰ নিহি জিল মনোৰথ আলোচন্তে কটু ৰাজা গৈলা যম পথ কৰিলে ক যিটো হাতু দীপ অধিকাৰ তথাপি ন পাইলা তৃষ্ণা সাগৰৰ পাৰ ইন্দ্ৰিয় কদুমৈ মোক জিনিবাক লাগি তাত পৰে নাই মন্দ পৰম অভাগী ইন্দ্ৰিয় কদমি যদি ভজে ভগৱন্ত পাৱৈ মুখ্য ফলৱাত সুখ পৰ্যন্ত অসংখ্যাত মনু তনয় সমস্ত মোক এৰি সহসে গৈলা অস্ত মুহুৰ নিমিত্তে হবে প্ৰাণ কুহু যাই যথা হন্তে আইল গৈল তথাতে দুনাই কহু বুলৈ মূৰ ইটো পৃথিৱী মণ্ডল নহি তোৰ বুলৈ কতো নিপতি নিষ্ফল অন্যে কৰৈ যুদ্ধ প্ৰজা ক্ষয়স্কাৰ মোক লাগি চিন্তে আপোনাৰ মহামাৰ ৰামুৰ পদে কৰে যুদ্ধ সুহৃদ সুদৰে ভাই কোপে কটা কটি কৰি মৰে মুহুৰ নিমিত্তে পিতা পুত্ৰে যুঁজি আখি ইহাক দেখিতে মূৰ উঠে আতিহাসি সুপ্ত দীপা পৃথিৱী যুঁজিয়া বাহুবলে কৈক গৈলা মহাৰাজা হব সমদলে মই ৰহি আছো হতে মোতে ভৈল চাই কালে সংসৰিলে হতি সন্তিও নাই পৃথু পৰুৱাৰ গান্ধী মাধ্যান্তা সজ্জাতি শতুংগ গড় গয় অৰ্জুন যজাতি তৃণ বিন্দু দিলীপ ধূম ৰহা মহাৰথ শান্তনু নৈষধ্য নিৰ্গনুহুখ কাকুথ শত্ৰুজিত যুৱনাশ্য বজ দশৰথ অম্বৰীষ ভৰতনা ভাগ ভাগীৰথ মচুকুণ্ড যদুৰ দাসৰথী ৰাম মুকতে যি গৈলানো পুৰিল মন কাম হিৰণ্যক ক্ষীৰোবিত্ৰ সম্বৰ নৰক ৰাৱণন মুচি শুম্ভ নিশুম্ভ তাৰক যাহাৰ আগত ইন্দ্ৰ পতংগ পৰায় কালৰ হাতত দেখা হবে ভৈল চাই আনু হব ৰাজা যত দৈত্য পৰ্যন্ত হবে মহাসুৰ মহাবলী বুদ্ধিমন্ত কালৰ হাতত হবে ভৈল চূৰ্ণিকিত
কেৱলকে কথা মাত্ৰ আছে পৃথিৱীত অনন্ত মতত মুত আছিল হবাৰ জনে কোন পাইলা তৃষ্ণা সাগৰৰ পাৰ অন্তকালে হবাৰু মিলিল বিসংগতি কৈক গৈলা এৰি মোক সিহবনি পতি ৰাম মোতে উপজিয়া হবে মোতে ভৈলা চাই যেন জল বুদ বুদ জলে নীল যাই তথাপি নেদেখো কিনো মোহে অন্ধমতি এহি বুলি সদায় গা বন্তবখু মতি ৰাম হুকনি গদতি শুনা পৰীক্ষিত ৰায় যি কথা কহিলো তাৰ লৈও অভিপ্ৰায় মহাৰাজা হব যখ কৰিয়া প্ৰখ্যাত গৈল পৰলোক তাক শুনিলা সাক্ষাৎ ই কথা শুনি বুজাৰ আছে মহাভাগ মিলিবে মনত তাৰ পৰম বৈৰাগ্য বিষয় অখাৰ আক জানিবে কচিতে কহিলো ধৰণী গীতা এহিখে নিৰ্মিতে কৃষ্ণ হৰি ৰাম 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 কৃষ্ণ।